আপোনাৰ দৰে মানুহ বৰ্তমান সময়ত কেইটা আছে? বিদেশী খেলা আন্দোলনত শ্বহীদ হোৱা শ্বহীদৰ সংখ্যা কিমান তই জান? প্ৰত্যেকজন শ্বহীদে একো একোটা লাচিত বৰফুকন আছিল। দেশৰ কাৰণে জীৱন উচৰ্গা কৰিছিল। হাতত হেংদাং লোৱা নাছিল। দেশখনক লাচিত বৰফুকনৰ দৰে ভাল পাইছিল। আৰু তই কি কৰি আছ? স্বদেশী হৈ বিদেশীৰ লগত মিতিৰালি কৰি ধন ঘটিছ। যেতিয়ালৈকে তোৰ দৰে স্বদেশীয়ে বিদেশীৰ লগত মিতিৰালি কৰি থাকিব, বিদেশীক ঘৰত বহিবলৈ বৰপিৰা পাৰি দিব, যেতিয়ালৈকে অসমৰ ঠায়ে ঠায়ে বাংলাদেশী পাকিস্তানী ফ্লেগ মনে মনে উৰি থাকিব। আরে তইতো নামতে ঠিকাদার, কামত তই হারে হিমজুয়ে বিদেশী লেজেন্ড। আয় অফিসার, মুখ সম্ভালে কথা কবি। চুপ চুপ! কি অপরাধ তোর সমাজ জেল খেয়ে ওলাই আহিছ? পাহৰিলি নেকি? আরে বৰতাৰৰ ৰাস্তা বনোৱাৰ নামত কাটাতাৰ পাৰ কৰি কিমান বাংলাদেশী অসমত সোমোৱালি এবাৰ হিচাপ কৰ। সন্ত্ৰাসবাদীৰ লগত চালা মিতিৰালি কৰি বন্দুক বাৰুদকে আৰম্ভ কৰি কি প্ৰমাণ আছে তোৰ হাতত? কি প্ৰমাণ আছে তোৰ হাতত যে মই বিদেশী এজেণ্ট? এনেবোৰ কথা কৈ নিজৰ বিপদ চপাই নলবি অফিচাৰ। মোৰ বিপদ? সঁচা কথা ক'বলৈ জিভা নকপে। মোৰ মনত ৰাখিবি, লাচিত লাচিত বৰফুকন মোৰ নাম। মোৰ ধমনীত মোৰ শিৰাও পহিৰাই দেশপ্ৰেমৰ তেজ বৈ আছে। গতিকে সাৱধান সাৱধান! অসমীয়া কিমান দুৰ্বল বুলি নাভাবিবি। নিচুকনি গীত গাই শুৱাই থোৱা অসমীয়া আজি সাৰ পাইছে। নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়াৰ গাত জোকাৰি গৈছে। কচু কটা দিব, কচু কটা দিব। কেৱল বিদেশীকে নহয়, বিদেশীক বৰপিৰা পাৰি দিয়া তোৰ দৰে স্বদেশীকো অসমীয়াই খুচি খুচি মাৰিব। আৰু তোৰ ভাই ৰাণা, সি নাবাচে।